এতিয়া কোৱা হেল্ল' ফ্ৰেণ্ডছ কোৱা হেল্ল' ফ্ৰেণ্ডছ আজি আমি কোৱা গাহৰি ফ্ৰাই কৰিবলৈ লৈছোঁ আজি আমি কোৱা গাহৰি ফ্ৰাই এইফালে চাওঁ গাহৰি ফ্ৰাই বনাব লৈছোঁ তো বলক চাওঁ গাহৰি ফ্ৰাই কৰিবলৈ আমাৰ বস্তুখিনি ৰেডি কৰি ল'লোঁ এয়া পিঁয়াজ কাটি ল'লোঁ এয়া নহৰু খুন্দি ল'লোঁ এইটো এটা ভোট জলকীয়া লৈ ল'লোঁ বিলাহী দুটা কাটি লৈছোঁ মিডিয়াম চাইজত আৰু এইটো হ'ল মেগী মছলা এইটো খাই খুব ভাল লাগে মাংসত দিলে বৰ ধুনীয়া এটা সোৱাদ আহে তাৰপিছত এইটো গৰম মছলা আৰু এইটো জিৰা পাউডাৰ বলক এতিয়া আমি গাহৰি বনোৱা ষ্টাৰ্ট কৰোঁ কেৰাহীটো গৰম হৈ গ'ল এতিয়া আমি ইয়াত তেল অকণ দি দিম বহুত বেছি তেল নালাগে কাৰণ গাহৰিটোত বহুত চৰ্বি আছে এইটোৰ পৰা তেল ওলাব অকণমান তেল দি দিলোঁ তেলখিনি গৰম এতিয়া আমি ইয়াত এটা তেজপাত দি দিম তেজপাতৰ পিছত আমি এতিয়া গাহৰি মাংসখিনি দি দিম ইয়াৰ পিছত আমি হালধি দি দিম মাংসখিনিৰ ওপৰত ইয়াৰ পিছত হালধি দিয়াৰ পিছত আমি ইয়াত নিমখ দি দিম নিমখ দি দিলোঁ এতিয়া আমি ভালকৈ ইয়াক লৰাই দিম মাংস ফুটিব ধৰিছে চ' ঢাকনিটো মাৰি দিয়ে বেটাৰ হ'ব নহ'লে চকুত কৰি যাব চকু 5 মিনিট সময় এনেকৈ ফ্ৰাই কৰি দিম এয়া আমাৰ আলহী কিয় মুখ কিয় থাকিছ দেখুৱা মুখখন দেখুৱা আলহী এয়া আমাৰ আলহী এয়া মাংস বনোৱা চাব আহিছে লগতে খায়ো লওঁ মাংস ফ্ৰাই কৰি দিয়াৰ পিছত চাওক কিমান তেল ওলাইছে আমি অলপ তেল এতিয়া পেলাই দিম পিছত গাহৰিটো এতিয়া আমি ইয়াত কাটি ৰখা পিঁয়াজখিনি দি দিম পিঁয়াজ তাৰপিছত আদা নহৰুখিনি দি দিম এতিয়া সকলোখিনি মিক্স কৰি অলপ দেৰি ফ্ৰাই কৰিম
অলপ দেৰি ফ্ৰাই হৈ লোৱাৰ পিছত আমি এতিয়া ভোট জলকীয়াটো কাটি দিম। বহুত জ্বলা। এতিয়া আমি মছলাকেইটা দি দিম। প্ৰথমতে দিম আমি এইটো মেগী মছলাটো, দিলে খাবলৈ খুবেই ভাল লাগে। মেগী মছলা দি দিলোঁ। তাৰপিছত আমি দিম অকণ জিৰা পাউডাৰ, তাৰপিছত আমি অকণ দিম গৰম মছলা। হৈ গ'ল মছলা দিয়ে। এতিয়া আমাৰ অকল দিবলৈ আছে বিলাহী। এতিয়া আমি মাংস অকণ লাৰি দিম। আমাৰ অলৰেডি মাংসটো সিজি গৈছে বৰ ধুনীয়াকৈ। এতিয়া আমি বিলাহীকণ অকণ ডাঙৰ ডাঙৰকৈ কাটি দি দিছোঁ। ভালকৈ আমি লৰাই দি এয়া চাওক, গাহৰি ফ্ৰাই বৰ ধুনীয়াকৈ হৈ গ'ল। আমি এতিয়া মাংস অকণ নমাই দিলোঁ। এতিয়া খোৱাহে হৈছে কথা আৰু। গাহৰি গাহৰি এই গাহৰি 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 এই গাহৰি লোৱা, টেবুলখন টানি দিয়া, টানি দিয়া, টানি দিয়া, টানি দিয়া। কোৱা এতিয়া, কোৱা জ্বলা হৈছে নে কি হৈছে? ক'ৰ পৰা গাড়ী খাই থকা ফেনখন দি দিলোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই।